সকলোৱে ভালে আছে। আজি এটা মই লৈ আহিছোঁ পোলাওৰ ৰেচিপি, এটা চিম্পুল একদম সহজভাৱে বনাব পৰা। মই আকৌ আগলৈ এটা পোলাওৰ ৰেচিপি আনিম বাৰু, কিন্তু এইটো এটা খুব চিম্পুলকৈ মই বনালোঁ পোলাও। তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিসকলে মোৰ নিচিনাকৈ অলপ সহজতে বনাই খাই ভাল পায়, খুব বেছি কষ্ট কৰিব মন নাযায়, তো এইটো প্ৰচেছত বনালে আপোনালোকে সুফল পাব। আহি এবাৰ ট্ৰাই কৰি চাবচোন। চবেই জানে পোলাও বনাব, কিন্তু এনেই জাষ্ট চিম্পলকৈ অকণমান বনালোঁ। এতিয়া এয়া দেখিছে, মই গৰম হ'ল প্ৰেছাৰ কুকাৰ। এতিয়া ঘিউ দিছোঁ মই 1 চামুচ। ঘিউটো আপোনালোকে লাষ্টতো দিব পাৰে। কোনোবাই যদি ঘিউ ব্যৱহাৰ নকৰি ৰিফাইন তেল ব্যৱহাৰ কৰে, তেনেহ'লে ৰিফাইন তেল দিব। আৰু লাষ্টত অকণমান ঘিউটো দি দিলে টেষ্টটো খুব ভাল হয়, সেইকাৰণে মই ঘিউৱে ব্যৱহাৰ কৰিছোঁ। এতিয়া এইবোৰ ড্ৰাই ফ্ৰুটছবিলাক ল'ব লাগিব। ইলাচি, ডালচেনি মই দিছোঁ, এয়া ইলাচি দিছোঁ। এতিয়া ডালচেনি দিম, আৰু এইখিনি মই এতিয়া দি দিম ইয়াত তেলত, অৰ্থাৎ ঘিউৰ তেলত। এইখিনি দিয়াৰ পাছত অকণমান লৰাই পেলাই মই অকণমান তিয়াই থৈছিলোঁ কাজু আৰু কিচমিচ, সেইখিনিও আচলতে ইয়াত দি দিব লাগে। মই এতিয়া চাউলখিনি দিলোঁ, মই অকণমান পাহৰি গ'লোঁ, পিছত দিলোঁ, সেইকাৰণে চাউলখিনি দিলোঁ। তেল দিয়াৰ পিছত অকণমান চেনি দিলে কালাৰটো ভাল হয়। মই যি কি নহওক এতিয়া দিলোঁ। এতিয়া দেখিছে, এতিয়া মই অকণমান ভাজিম ভালদৰে ভাজিব লাগিব, যাতে ধুনীয়াকৈ ৰঙচুৱা হয় আৰু ভালদৰে ভাজ খায়। তেতিয়া এটা হয়, খুব ধুনীয়া হয় পোলাওটো। এয়া মই পিছত দিলোঁ ড্ৰাই ফ্ৰুটছখিনি, আগতো দিব পাৰে, পিছতো দিব পাৰে। মই আজি পিছত দিলোঁ কাজু কিচমিচ আৰু কাঠবাদাম, যিকোনো দিব পাৰে আপোনালোকে। এতিয়া ভালদৰে লৰাব লাগিব আৰু ভাজিব লাগিব অকণমান টাইম। 5-10 মিনিট ভাজিলেই হ'ব, খুব বেছিও নালাগে বাৰু। আমাৰ মানুহ কম, হাজবেণ্ড মই থাকোঁ, তো সেইকাৰণে খুব কম পৰিমাণৰে পোলাও দেখিবলৈ পাইছে। আমি কমকৈ বনাইছোঁ মই। এয়া সুন্দৰভাৱে লৰাই দিব। ময়ো এয়া লৰাই দিছোঁ ভালদৰে। এতিয়া ইয়াত পানী দিব লাগিব। পানীটো কিন্তু খুব জোখত দিব, অকণমান জাষ্ট তিয়াই থকাকৈ, চাউলটো তিয়াই থকাকৈ পানীটো দিলেই হ'ল। তাতকৈ বেছিকৈ পানীটো নিদিব, তেতিয়া মানে বেয়া হয় পোলাওটো খাবলৈ। এনেদৰে অকণমান চাউলটো তিতি থকাকৈ দিলে পোলাওটো যিটো মানে ৰাইচটো অলপ দীঘল আৰু এটা হয়, তেতিয়া ভাল লাগে খাই পোলাওটো, যিহেতু এটা হ'লে। সেইকাৰণে পানীটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। এয়া মই দেখিছে অকণমান জাষ্ট তিতি থোৱাকৈ দিছোঁ। এতিয়া ঢাকনি মাৰিম, আৰু জুইটো এয়া দেখিছে মই মিডিয়াম দিছোঁ, একেবাৰে ল' দিয়া নাই, একেবাৰে হাই দিয়া নাই, অলপ মিডিয়াম ফ্লেমত দিছোঁ। দিলোঁ। এতিয়া চিটি মাৰিবলৈ দিম। এটা চিটি দিয়াৰ পাছতে বন্ধ কৰি দিব। হয়তো কেতিয়াবা 2টা চিটি হৈ যাব পাৰে, একো নাই বাৰু, কিন্তু এটা চিটি দিয়াৰ পিছত বন্ধ কৰিব। এইয়া দেখিছে, মই এতিয়া হৈ গ'ল, আমাৰ পোলাও ৰেডি হৈ গ'ল। মই খুলিলোঁ, ঠাণ্ডা হ'ল। এতিয়া মই আপোনালোকক দেখাই দিছোঁ। এয়া একদম এটা হৈছে, চাউলটো খুব ধুনীয়া জোখৰ হৈছে। আচলতে এইটো একদম চিম্পুলকৈ বনাইছোঁ। যিসকলে মোৰ দৰে, মই অকণমান কেতিয়াবা এলাহো লাগে, তো সেইকাৰণে চিম্পুলকৈ বনাব মন গ'ল, বনালোঁ। জাষ্ট সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এটা চিম্পুল ৰেচিপি, মানে আপোনালোকেও বনাই এনেদৰে খাব পাৰে। মই পিছলৈ আগলৈ আৰু মই ৰেচিপি আপোনালোকক দেখাম, তেতিয়া পোলাও আৰু ভালদৰে মই দেখাম, ভেজ পোলাও দেখাম।